এয়া মোক লগ কৰিবলৈ কোন আহিছে চাওকচোন। মই এয়া ৰংঘৰৰ পৰা ওলাই আহিছোঁ। ওলাই কোন আহিছে চাওক। ফেচবুকৰ ভণ্টি এজনী হয়। ইমান দেখি মৰম লাগিলে। ফেচবুকত দেখি থকাতকৈ সঁচাই বহুতেই ভাল, মানে অন্তৰখন ইমান ভাল, বহুত ভাল লাগিলে। আৰু মই অগ্নিনাভ বাবাৰ ফটো একপিয়ে লৈ গৈছোঁ। ইমান আদৰ সাদৰেৰে লৈছে, মানে মনটো মোৰ বহুত ভাল লাগি গ'ল। এইপিনেদি এতিয়া লগতে গ'লোঁ ৰংঘৰ, তলাতল ঘৰ চাবলৈ। এয়া তলাতল ঘৰত আমি সকলো সোমাই গৈছোঁ। এয়া চাওকচোন, গোটেই আমি সপৰিয়ালে, লগতে মোৰ ভাইটি এজনো আছে, মোৰ পৰিয়ালটো, তাই আৰু তাই এয়া অকণমানি ছোৱালীজনী, ডাঙৰ ছোৱালী বোলে তাই ঘৰত। সেয়া লগতে আমি এতিয়া ফটো মৰাত ব্যস্ত। ভিডিঅ'ও বনাই দিয়া হ'ল আৰু ফটোও মাৰিছে ছোৱালীহঁতে। তাই এইপিনেদি এয়া গৈ আছোঁ তলাতল ঘৰত সোমাই। তাকে আপোনালোককো ভিউটো অকণমান দেখুৱাই দিওঁ। ইমান সুন্দৰ চাওকচোন পৰিৱেশটো। এয়া আমি একদম কথা পতাটো ব্যস্ত। আৰু এইপিনেদি মোৰ ভাইটিজনে আকৌ কি কৰিছে, মানে গোটেই ইয়াৰে মানে কাহিনীটো কৈছে আৰু ইয়াৰ ভিতৰত কেনেকৈ পূজা কৰিছিলে, মানে ওম বুলি এনেকৈ কওঁতে শব্দ হয় বোলে, সেইখিনি গোটেইখিনি কৈ আছে আৰু আপোনালোকক নুশুনালোঁ বাৰু। তাই পিনেদি এই তলদি নামি যাওঁ। তলাতল ঘৰ মানে সঁচাকৈ একদম এইবাৰ ফাৰ্ষ্ট টাইম গৈছোঁ। সঁচাই তলাতল ঘৰ মানে বহুত ভাল লাগিলে চাই। আপোনালোকবিলাকতো চাবলৈ গৈছেই চাগে। মইহে আৰু একদম কেতিয়াও যোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট গৈছোঁ। তাই পিনেদি ভিতৰত সোমাই গ'লোঁ। এয়া সোমাই চাই থাককচোন আপোনালোকে। তাই পিনেদি গৈ আমি মানে এইপিনেদি আকৌ এইয়া ওপৰলৈ উঠিবৰ সময়তে এই মোক ধৰোঁতেনে তাইও পৰিলে, ময়ো মানে এনেকৈ তললৈ পৰি গ'লোঁ। মোৰ পাছফালে ইমান ডাঙৰটো ল'ৰা। এয়া চাওকচোন, ইমান হাঁহি উঠিছে। এইপিনেদি চাওক, তাই ধৰি পেলাই মোক উঠাই দিছে। বহুত একদম তাই হেৰি কৰিছে, মানে বহুত সঁচাই বহুত ভাল লাগিলে। এই তাইৰ ভাগৰ হেৰিটোও ফাটিলে অকণমান, চোলাটো নতুন কিনিছিলে বোলে, এয়া পৰি পেলাই ফাটিলে। তাই এইপিনেদি এয়া জয়সাগৰ পুখুৰীটো চাবলৈও গ'লোঁ। সেইপিনেদি চাই মেলি এয়া একেলগতে চাই এতিয়া আৰু লাষ্ট টাইমত বিদায় দিব লাগিব আৰু তাইক। মনটো বহুত বেয়া লাগিছে এতিয়া এই বিদায় দিয়া মুহূৰ্তত। সঁচাই বহুত দুখৰ হয়, বহুত দুখ লাগিলে মানে একদম। আৰু এই আমাৰ সম্পৰ্ক সদায় বজাই ৰাখিম আমি, আপোনালোকে চাই থাকিব। আমাৰ মানে এয়া বাই ভনী সম্পৰ্ক একদম মানে খুনৰ তেজৰ সম্পৰ্ক যে সম্পৰ্ক নহয়, তেজৰ সম্পৰ্কতকৈও মনৰ সম্পৰ্ক, অন্তৰৰ সম্পৰ্কটো যে আৰু গভীৰ হ'ব পাৰে, এয়া সঁচাই মানে মোৰ লগত এনেকুৱাই হয় মানে। আৰু আজিলৈ বাই বাই, আকৌ লগ পাম।